Hello everyone, welcome back to my new mini vlog. আৰু এয়া দেখিছেনে বাহৰ দলঙেদি ঘটং ঘটংকে আমি গৈ আছো ক'লে বাৰু চাই থাকক ভিডিঅ'টো গম পাব ক'লে গৈ আছো তথাপিও কৈছো বাৰু চাওক এয়া আমি ষ্টেচন পালোহি পাছবেলা 3টা বজাত এয়া টিকেট কৰিলো আৰু টিকেট কৰিছো 3টা বজাৰ পৰা 6টা বজালৈকে ইমানেই লেট হৈ গ'ল ট্ৰেইনখন আমনি লাগি গ'লগে কি যে কৰি আছো ইমানেই গৰমত তাৰপাছত আমি এয়া ট্ৰেইনত বহিলোৱে ফাইনেলি আৰু আন্ধাৰ হৈ গ'ল আৰু পাছদিনাখন এয়া দেখিছেনে কাৰণ বিশেষকৈ মোৰ মেকআপ এটা আছিলে সেইটো কাৰণে ইমানেই বতাহ বৰষুণ ভগৱানে একদম ৰক্ষা কৰিলে 7টা বজাত পাবগে লাগে তো 6:30 বৰষুণ যেনে তেনে ৰখিলে বাবাৰ কৃপাত তো এয়া বুদ্ধিষ্ট টেম্পল সোণাৰী বুদ্ধিষ্ট টেম্পলটো ওচৰতে মোৰ ক্লায়েণ্টৰ ঘৰ তো এয়া ঘৰ আহি পালোহি আহি মেলি এয়া কলিং বেলৰ কাৰেণ্টে নাই তাৰপৰা বস্তুবোৰ ওলালো মেলিলো এয়া হৈছে কইনা আৰু মই এয়া মেকআপ ষ্টাৰ্ট কৰি দিলোঁ আৰু এয়া ফাইনেল লুকটো ভিডিঅ'টো ইমানেই আছিলে লগ পাইছোঁ নেক্সট মিনি ব্লগত বাই বাই